শীতৰ কুঁৱলী ফালি আহি পালে এটি নতুন বছৰ 2022। আঘোণৰ ধাননি গছকি কান্ধত সোণগুটি লৈ বিদায় মাগিছে 2021। ঋতু আহে ঋতু যায়, দিন আহে ৰাতি যায়, দিন পাৰ হৈ সপ্তাহ, সপ্তাহ পাৰ হৈ মাহ, আৰু মাহ পাৰ হৈ একেবাৰে বছৰে বিদায় মাগে। পুহ মাহৰ এই ঠেঁটুৱৈ ভৰা দিনবোৰৰ মাজতে বিদায় মাগিলে পুৰণি বছৰে, আৰু খোজ পেলালে এটা নতুন বছৰে। আশা কৰোঁ পাৰ হৈ যোৱা দিনবোৰৰ দৰে অনাগত দিনবোৰতো তোমাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক। ন হাজেৰে জিলিকি উঠক তোমাৰ জীৱন, সুগন্ধিৰ দৰে বিয়পি পৰক তোমাৰ কৃতিত্ব। চৌপাশ হাঁহি আনন্দৰ মাজেৰে সফল হওক তোমাৰ নতুন পৰিকল্পনা। আকৌ শীতৰ এই সেমেকা পুৱাটো জীপাল কৰি তুলিবলৈ আহি পালে অসমীয়া হেঁপাহৰ ভোগালী বিহু। ভোগৰ এই আনন্দৰ মাজতে তোমাৰ লগতে পৰিয়ালৰ আটাইলৈকে ভোগালী বিহু উলক আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ বিগত বছৰবোৰতকৈ অনাগত দিনবোৰত তোমাৰ জীৱন অধিক ৰং ধেমালিৰে উজ্বলি উঠক। ধন্যবাদ।